Hello students, HSLC 2027 ৰ বাবে প্ৰস্তুতি চলি আছে নে যদি হয় তেন্তে আজিৰ এই ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল হ'ব। আজি আমি ক্লাস 10 ইংলিশ ম্যাডাম ৰাইটস দা বাস লেসনৰ পৰা মোস্ট ইম্পৰ্টেন্ট MCQ আলোচনা কৰিম আৰু এই প্ৰশ্নবোৰ চেপ্টাৰটো ভালদৰে বুজিবলৈ আৰু এক্সামৰ বাবে প্ৰেক্টিস কৰিবলৈ বহুত হেল্পফুল হ'ব। তোমালোকক প্ৰথমতে মই ৰিকুৱেষ্ট কৰিম যে প্ৰতিটো প্ৰশ্ন প্ৰথমে নিজে আনসাৰ দিবলৈ ট্ৰাই কৰিবা তাৰ পিছত হে সঠিক আনসাৰটো চাবা। এনেদৰে প্ৰেক্টিস কৰিলে MCQ সমাধান কৰাৰ স্পীড আৰু একুৰেসি দুয়োটাই বৃদ্ধি হ'ব। যদি তোমালোকৰ লক্ষ্য 80% বা 90% বা তাৰো অধিক মাৰ্কস লাভ কৰা তেন্তে এনে MCQ প্ৰেক্টিস নিয়মীয়াকৈ কৰি থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সফলতাক লক্ষ্য কৰি HS Study Assam 07 ৰ অভিজ্ঞ ফেকাল্টিসকলে নতুন HSLC 2027 প্যাটাৰ্ণ অনুসৰি সম্পূৰ্ণ চেপ্টাৰ ওয়াইজ MCQ গাইড প্ৰস্তুত কৰিছে আৰু এই গাইডত থাকিব নিউ প্যাটাৰ্ণ চেপ্টাৰ ওয়াইজ MCQ এক্সাম ওৰিয়েন্টেড ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰেক্টিস MCQ উইথ আনসাৰ্স ইম্পৰ্টেন্ট নোটস এণ্ড PDF সাজেশন ফৰ HSLC 2027 এই ষ্টাডি মেটেৰিয়েলছে তোমালোকৰ ৰিভিজন অধিক সহজ কৰি তুলিব আৰু এক্সামৰ বাবে আত্মবিশ্বাসেৰে প্ৰস্তুত হোৱাত সহায় কৰিব। ষ্টাডি মেটেৰিয়েলছ পাবলৈ স্ক্ৰীনত দিয়া হোৱাটছএপ নাম্বাৰটোত এতিয়া মেছেজ কৰিবা আৰু HS Study Assam 07 ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াত নিয়মীয়াকৈ তোমালোকে পাবা চেপ্টাৰ ওয়াইজ MCQ ক্লাसेस ইম্পৰ্টেন্ট কোৱেশ্চনছ কমপ্লিট নোটস সাজেশন এণ্ড PDF উইথ HSLC 2027 এক্সাম আপডেটস।
you.